কিয় পিন্ধা তুমি? টুপিটো এনেই পিন্ধি আছো। চুলি নাই নেকি? মই বোলো ই চুলি পিন্ধিছে, মোৰ চুলি নাই সেইকাৰণে আমি টুপি পিন্ধো, কিন্তু ইয়াৰ চুলি আছে, সি এনেহে পিন্ধিব আৰু ইয়াক কোনোবাই টুপি পিন্ধেই টুপিটো দি থৈ গ'ল তাৰমানে। ৱেলকাম বেক টু মাই চেনেল। আকৌ আহিম ব্লগলৈ আপোনালোকক। আজি মই দেখাম খিতিকাই, আৰু আমি খিতিকাইক চাবলৈ এইবিলাক গোটেইবিলাক ৰেডি হৈ আছোঁ। ৰেডি অঁ, আৰু খিতিকাইক চাবৰ কাৰণে আমি ৰেডি হৈ আছোঁ। তো খিতিকাই আহিব আৰু আমি খিতিকাইক চাম নেকি গাইছ। এইটো কেমেৰা মোবাইল চবাইল লৈ গাইছ, আৰু এইফালে চাওক উৎকাটি গাইছ, আৰু গাইছে আমাৰ গাঁৱৰ মানুহবিলাকে সৰিয়হ খেতি কৰিছে। সৰিয়হ মানে আপোনালোকে গম পাইছে, মিঠাতেল সৰিয়হৰ খেতি কৰিছে। আৰু এনেকৈ গোটেই ৰাউণ্ডটো দেখিছে আপোনালোকে, এনেকৈ গোটেই ৰাউণ্ডটো সৰিয়হ খেতি কৰিছে। আৰু মোৰ লগত আহিছে দুটা পাৰ্টনাৰ, এই দুটা পাৰ্টনাৰ। খিতিকাইক চাবি না নাচা? খিতিকাইক চাবি না নাচা? আৰু খিতিকাইক চাব, খিতিকাই আহিছে, খিতিকাইক চাব চলাই আহি আছোঁ। চনকা আহিছে খিতিকাই, তো খিতিকাইক চাবলৈ আমি যাই আছোঁ। তো বলক খিতিকাইক যদি লগ পাওঁ আপোনালোকক দেখাম। হৈছে ব্ৰহ্মপুত্ৰ, আৰু ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে এনেকৈ এইখন পাহাৰখন দেখিছে, এখন হ'ল কাছহিলা পাহাৰ। আৰু কাছহিলা পাহাৰৰ এই ছাইডে ব্ৰহ্মপুত্ৰ পাৰত মুছলমান মানুহবিলাকে ঘৰ বান্ধি আছে। এই ব্ৰহ্মপুত্ৰ পাৰত এইবিলাক মুছলমান মানুহে ঘৰ বান্ধি আছে। আৰু এইটো হৈছে মন্দিৰ, আমি যোনটো মন্দিৰ আইথান বুলি কওঁ, শিলকুন্দা। মাজতে ডিম্পুদা আহি গৈছিল। আৰু এনেকৈ আছে, এইখন ব্ৰহ্মপুত্ৰৰ মাজত আছে। এখন হ'ল নৰসিংহ মন্দিৰ, আৰু এইফালে আছে চনকা। আৰু গাইছে আমি চনকা ওপৰত আছোঁ। চনকা ওপৰৰ পৰা চাওক ব্ৰহ্মপুত্ৰখন কি ধুনীয়া। আৰু গাইছে এখন কেম্প বনাই আছে, চাওক আপোনালোকে। যদি আপোনালোকে চনকা আহিলে ৰাতি ইয়াতে থাকিবও পাৰিব। কেম্প বনাই আছে, যদি আপোনালোকে আহে তেতিয়াহ'লে থাকিবও পাৰিব, অসুবিধা নাই। এই চনকালৈ উঠি আহোঁতেও আপোনালোকে আপ এটা পাব, আৰু নামি যাওঁতে আপ এটা পাব। বম দুটা আপ পাব আপোনালোকে। আৰু গাইছ চনকাত আহি শিৱ মন্দিৰ এটা দেখাবলৈ আহক। শিৱ মন্দিৰটো দেখাই দিওঁ আপোনালোকে। আৰু গাইছে এইটো চাওক শিৱ মন্দিৰ চাওক গাইছে, এইটো শিৱ। আৰু গাইছ মোৰ পিছফালে আছে বম গুহা। এইটো গুহাটো চাওকচোন, মোৰ পিছফালে বম গুহা, এইটো চাওক। আৰু গাইছ বেছি গুহাটোৰ ভিতৰলৈকে নাযাওঁ, আপোনালোকে গুহাটো চাওক। এইটো গুহা, এই ভিতৰলৈকে গ'লে সাপ চাপ থাকিব পাৰে না গাইছ, সেইকাৰণে গুহাটোৰ ভিতৰলৈকে নাযাওঁ। আৰু গাইছ ইয়াতে বেনাৰ এখন মাৰা আছে, বেনাৰখনত লিখা আছে প্লাষ্টিক নেপেলাব আপোনালোকে আহিলে। প্লাষ্টিক নেপেলাব, আৰু আহিলে পানী বটল এৰি নাযাব। তো গাইছ প্লাষ্টিক আপোনালোকে নেপেলাব আহিলে। আজি এইখন চনকাইখন হৈছে পাহাৰখন, আৰু ইয়াতে কেম্প বনাইছে। আজি চনকাত ইমান মানুহ নাই, তথাপিও আহিছে। বেছি হোৱা নাই, তথাপিও অন্যবাৰৰ নিচিনা মানুহ হোৱা নাই। আহিব কালি পৰহি মানে আহিব, আৰু এই চনকাত কেম্প চেম্প বনাইছে। তো আহিব আপোনালোকে চনকালৈকে। ফাইনেলি লগ পালোঁ দীপজ্যোতি দাদা, আৰু আহিলোঁ এয়া মৰিগাঁও চনকাত। মৰিগাঁও চনকা নহয়, এয়া মায়াং চনকা। আৰু খুব ধুনীয়া, আমাৰ এই নদীখনৰ পিছফালে আছে দৰং জিলা। আৰু কিন্তু ইহঁতে দৰং জিলাৰে চলি দেই। ইহঁতকো লগ পাই ভাল লাগিল, খুব সুন্দৰকৈ ইহঁতো আহিল, আমিও আহিলোঁ কিবা শ্বুটিং কৰিবৰ কাৰণে। আহি পেলাই ইহঁতে কৈছে ভিডিঅ' কৰিব পাৰিম নেকি? মই বোলো কৰ, বঢ়িয়াকৈ ঘৰৰে চলি, আৰু ভাল লাগছে। আহি পেলাই ইহঁতে ভয় কৰি আছে। ইয়াৰ নাম ডেকা, ই কিন্তু বেকা হৈ আছে। আৰু তোমাৰ নাম কি? মোৰ নাম দীপক চেত্ৰী। খুব ধুনীয়া চেনেল, ইউটিউব চেনেল তোমাৰ। কি নাম চেনেলটোৰ নাম? আকৌ আহিম ব্লগ। তাৰমানে পিছ মুহূৰ্তে যদি ভিডিঅ'টো শেষ কৰা তেতিয়াহ'লে আকৌ আহিম ব্লগ। সেইকাৰণে আপোনালোকে চাব পাৰিব। খুব ধুনীয়া চেনেল, আৰু ইমান ধুনীয়া লোকেশ্যন, ইমান ধুনীয়া পৰিৱেশ। তাৰমানে ইয়াতে 1 জানুৱাৰী ডিচেম্বৰ মাহত বহুত পৰ্যটক আহে, বা ইয়াতে পিকনিক খাবৰ কাৰণে আহে। কিন্তু এইটো সময়ত অলপমান মানুহৰ ভিৰটো কম হৈছে, সেইকাৰণে আৰু ভাল লাগছে আহি পেলাই। ইয়াতে আপোনালোকক চববিলাক দেখাই থাকিব আমি চেষ্টা কৰিম। আৰু লগতে আকৌ আহিম ব্লগে ধুনীয়া ভিডিঅ'বিলাক দি থাকিব, নতুন প্ৰতিভাবিলাক বিকাশ কৰি থাকিব। আৰু ইও কি কৰিব লাগি চেষ্টা কৰি আছে, কিবা ভুল হ'ব পাৰে, আপোনালোকে কমেণ্ট কৰি জনাবি কি কৈছি কি কৰা নাই। আৰু ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বি, আকৌ আহিম ব্লগ। কমেণ্ট কৰি জনাব ভাল কৰিছে নে বেয়া কৰিছে, বেয়া কৰিবও পাৰে, কিন্তু ইও শিকি অহা নাই ক'তো, কিন্তু শিকিহে আছে আপোনালোকৰ মৰম আশীৰ্বাদত। সেইটোৱে কথা। ভাল লাগিছে নে বেয়া লাগিল? ভাল লাগিল। তো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। টুপিটো কিয় পিন্ধা তুমি? টুপিটো এনেই পিন্ধি আছোঁ। চুলি নাই নেকি? মই বোলো ই চুলি পিন্ধিছে, মোৰ চুলি নাই, সেইকাৰণে আমি টুপি পিন্ধো, কিন্তু ইয়াৰ চুলি আছে, সি এনেহে পিন্ধিব আৰু ইয়াক কোনোবাই টুপি পিন্ধেই টুপিটো দি থৈ গ'ল তাৰমানে। আৰু ধেমালি কৈছোঁ, ভাল লাগিল আহি পেলাই মায়াং চনকাত। আপোনালোকে চববিলাক ইয়াতে দেখা পাব, আৰু ইমান ধুনীয়া পৰিৱেশ। আপোনালোকে আহক একবাৰ হ'লেও মায়াং চনকা পিকনিক প্লেচত।